মৰ্নিং এভৰিৱান নমস্কাৰ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ ৱেলকাম টু মাই ইউটিউব চেনেল গাইজ আজি মানে ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ মানে আজি মনটো পূৰা ফূৰ্তি লাগি আছে কৈ দিছোঁ শুনি লওক কাৰণ আপোনালোকৰ অতিকৈ মৰমৰ অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম দাদা আমাৰ আজি আমাৰ কলেজত মানে দেৱৰাজ মহাবিদ্যালয়ত নয়ন নীলিম দা উপস্থিত হ'বহি উপস্থিত হোৱাৰ কাৰণটো হ'ল তেওঁৰ মুক্তিৰ অপেক্ষাত থকা অসমীয়া বোলছবি বন্ধুৰ প্ৰচাৰৰ বাবে তেনেহ'লে আজি নয়ন নীলিম দাদাক লগ পাম সেইকাৰণে বহুত মনটো ফূৰ্তি লাগি আছে আজি দেখি পাম বহুত দিনতে দেখা তেনেহ'লে আজি ভিডিঅ'টো আপোনালোকেও ভাল পাব চাগে ভাবিছোঁ আশা ৰাখিছোঁ তেনেহ'লে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে নহ'লে সোনকালে একদম কলেজ ওলাই লওঁ যাওঁ তেওঁ আমাৰ কলেজত উপস্থিত হ'বহি 2:30 তেতিয়ালৈকে ক্লাছ অলপ কৰি ল'ব পাৰিম যিমান পাৰোঁ কৰিম ক্লাছ এটা তাৰপিছত আৰু চাওঁ তেওঁ আপোনালোকে চাই ওলাই ৰেডি হৈ ল'লোঁ কলেজলৈ এয়া গৈ আছোঁ কলেজ কলেজ পাই গ'লোহি আৰু দুটামান ক্লাছ কৰিম তাৰপিছত নীলিম দাদা আহিব তাৰপিছত আপোনালোকক লগ পাইছোঁ এতিয়া ক্লাছ কৰোঁ ক্লাছৰ টাইম হৈ গ'ল মেম আহি আছে কৰিলোঁ 5টা কৰিলোঁ আজি 6টা আছিলে এটা নকৰিলোঁ নয়ন নীলিম দাক চাবলৈ কাৰণে এটা নকৰিলোঁ এতিয়া আহিব আৰু অলপ পিছত তেনেহ'লে চাই থাকক ভিডিঅ' নয়ন নীলিম দাদাক চাবলৈ একদম অডিটৰিয়াম ৰুমত একদম সাজু হৈ ল'লোহি আগতীয়াকৈ এতিয়ালৈকে অহা নাই আহিব আৰু অলপ সময় পাছত আহিব আপোনালোকেও দেখাম ইয়াতেও উপস্থিত হ'বহি আৰু দাদা এই দৰ্জাখনৰ ফালে দিয়ে আহিব নয়ন নীলিম দাদা তেনেহ'লে আপোনালোকে চাই থাকক ভিডিঅ'টো এয়া অডিটৰিয়ামত সকলোৱে বহিলেহি নয়ন দাক চাবলৈ এয়া নয়ন দা আমাৰ মাজত পালেহি আজি তোমালোকৰ মাজলৈ অহা উদ্দেশ্যটো হ'ল অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰু মই এখন ছবি লৈ আহিছোঁ অহা 4 নৱেম্বৰত ছবি গৃহলৈ নামটো হ'ল বন্ধু নামটো শুনিছানে কিমানে শুনিছে হাত দাঙা ছবিখনৰ ট্ৰেইলাৰ কিমানে চাইছা কমেণ্ট চাইছা গতিকে ছবিখনৰ ইউটিউবত বন্ধু বুলি তোমালোকে চাৰ্চ কৰিবা তাতে ট্ৰেইলাৰ পাবা ট্ৰেইলাৰটো চোৱা আৰু বন্ধুৰ মাজত বিলাই দিয়া বন্ধুত্বৰ মৰমবোৰ আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ দেৱৰাজ মহাবিদ্যালয়ৰ সম ছাত্ৰ ছাত্ৰী শিক্ষাগুৰু তথা আজি তোমালোকৰ লগত দুটা কথা ক'বলৈ সুবিধা দিয়াৰ আমাৰ সদৌ গোলাঘাট জিলাৰ টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীসকলক আজি এটা সুন্দৰ পৰিৱেশ দিয়াৰ কাৰণে তোমালোকৰ মাজত এনেদৰে এটা অন্তৰংগ আলাপ কৰাৰ যি আনন্দ সেয়া হয়তো পইচাই কিনিব কেতিয়াও নোৱাৰে সেই গতিকে যে এই যিখিনি আমাৰ সময় আজি তাৰিখত মই বিচাৰি নাপাওঁ কাৰণ এই সময়খিনি পাৰ কৰি আহিলোঁ 1997-1996 মন যায় সেই দিনবিলাকলৈ ঘূৰি যাবলৈ হাই ছেকেণ্ডেৰী ডিগ্ৰী পঢ়িবলৈ এই ধুৰন্ধৰ বন্ধুকেইটাৰ লগত খিকিন্দালি কৰিবলৈ এই ধুৰন্ধৰ বন্ধুকেইটা এটা হ'ল জ্যোতিষমান এটা হ'ল বনি চিনি পাইছেনে বনি চিনি পাইছেনে নাই লোকেল কম্ফু লোকেল উৎপাত দোষটো নাই কৃষ্ণ দোষটো নাই ই মোক কি কৈছে দাদা আমাৰ গোলাঘাটৰ মানুহখিনি কৈছে জোচ চোচ নাইকিয়া হ'ল কেলে ওচৰে নুমলীগখন নাই জানি গোটেইখন মানে তেলৰ নিচিনাই হুৰি পেলালে এনেই কৈছো দেই নাই জোচ আছে নামি আহিছে এতিয়া নয়ন দাই নাচিবলৈ Last bench, tomorrow I'm gonna send like the
দা যাব ল'লে আৰু আমাৰ মাজৰ পৰা। নয়ন নীলিম দাক দেখিলোঁ, লগ পালোঁ, আপোনাকো দেখালোঁ। কেনেকুৱা লাগিলে ক'ব, কমেণ্ট কৰি জনাব। আৰু ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।